নমস্কাৰ বন্ধুসকল অসম জব সাইট.in অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো বন্ধুসকল আজি আমি অসম চৰকাৰৰ কৃষি বিভাগত খালী হৈ থকা প্ৰায় 1837টা বিভিন্ন পদসমূহৰ বিষয়ে আলোচনা কৰিম। সো আহকচোন পলম নকৰাকৈ ভিডিঅ'টিলৈ আগবাঢ়োঁ। চাওক অসম চৰকাৰৰ কৃষি বিভাগত চাকৰি 1837টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ মুকলি। আহকচোন ডিটেইলছকৈ জানো ইয়াৰ বিষয়ে। So, name of the department Agriculture Department Assam. Post wise vacancy details of Agriculture Extension Assistant. Total post আছে আপোনাৰ 1581 টা, pay scale 14,000 to 60,500 plus grade pay 6,200. তেনেকে junior assistant আছে headquarter levelৰ কাৰণে, total post আছে আপোনাৰ 47 টা, pay scale 14,000 to 60,500 plus grade pay 6,200. তেনেকে চাওক জুনিয়ৰ এছিষ্টেণ্ট আছে ডিষ্ট্ৰিক্ট লেভেলৰ 153টা পোষ্ট আছে, pay scale to একেই। তেনেকে ষ্টেনোগ্ৰাফাৰৰ আছে 8টা পোষ্ট, pay scale to 14,000 to 60,500 plus grade pay 6,200. তেনেকে ষ্টেনোটাইপিষ্টৰ কাৰণে আছে 5টা পোষ্ট, pay scale to একে। ইলেক্ট্ৰিচিয়ানৰ কাৰণে আছে 4টা পোষ্ট, pay scale same। PIFIFS কম্পিউটাৰৰ কাৰণে আছে 24টা পোষ্ট। তেনেকে মেকানিকৰ কাৰণে আছে 6টা পোষ্ট, ইয়াৰ pay scale হ'ল আপোনাৰ 14,000 to 60,500 প্লাছ গ্ৰেড পে 5,600 পাৰ মান্থ। তেনেকে আছে চতুৰ্থ বৰ্গৰ কাৰণে 9টা পোষ্ট, ইয়াত চাই লওক আপোনাৰ pay scale 12,000 to 35,000 প্লাছ গ্ৰেড পে 3,900। তাৰপাছত ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিনো আছে চাই লওঁ। প্ৰথমে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব, তাৰপৰা অৰ্ডিনেৰলি ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, তাৰপৰা she must have registered his her name in any employment exchange of Assam. এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁৰ যিটো ভেলিড ৰেজিষ্ট্ৰেশ্যন ID এইখন লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন চাওক পোষ্ট ৱাইজত বেলেগ বেলেগ আছে। এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ কাৰণে আপোনাৰ হাই ছেকেণ্ডেৰী পাছ লাগে, তাৰপৰা তেনেকৈ ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট লাগিব বুলি কৈছে। তেনেকৈ আপোনালোকে চাই ল'ব ডিটেইলছকৈ, মোৰ যি ভিডিঅ' ডিছক্ৰিপশ্যনত মই লিংক দি দিম, তাত গৈ প্ৰথমে আপোনালোকে চাই ল'ব। এপ্লাই কৰাৰ আগত প্ৰথমে এডভাৰটাইজমেণ্টখন ভালকৈ চাই মেলিহে এপ্লাই কৰিব। মই আপোনালোকক বিশেষকৈ থুলমূলকৈ বুজাই দিছোঁ মেইন টপিকখিনি। তেনেকৈ ইয়াত গোটেইখিনি দিয়া আছে, চবৰে বেলেগ বেলেগ আছে। বয়স আপোনাৰ 40 years এণ্ড নট লেছ দেন 18 years অফ এজ অন 1 January 2020। তেনেকৈ আপাৰ এজ লিমিট 5 বছৰ দিয়া আছে SC ST ৰ কাৰণে, তাৰপৰা OBC ৰ কাৰণে 3 বছৰ। কেনেকৈ এপ্লাই কৰিব? Candidates can apply online through Guwahati University website www.guwahati.ac.in। তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপৰা কেণ্ডিডেটছ উইল বি ৰিকুৱাৰ্ড টু আপলোড স্কেনেড কপিজ অফ দ্য ফ্ল'য়িং। এইখিনি আপোনালোকে তলত যিখিনি দিয়া আছে সেইখিনি আপলোড কৰিব লাগিব এপ্লিকেশ্যনৰ লগত, যেনেকৈ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, তাৰপৰা ছিগনেচাৰ, তেনেকৈ ডকুমেণ্টছ, তেনেকৈ আপোনালোকৰ গোটেইখিনি আপলোড কৰিব লাগিব। এটা কথা মন কৰিব, ইয়াত চাই লওক আপোনাৰ ছিগনেচাৰটো আছে, ছিগনেচাৰ বুলি যিটো আছে ছিগনেচাৰ আপোনাৰ JPG ইমেজ ফৰ্মেট হ'ব লাগিব। গোটেইখিনি ইয়াত ডিটেইলছকৈ দিয়া আছে, আপোনালোকে প্ৰথমে সেইকাৰণে মই কৈছোঁ চাই মেলিহে ধুনীয়াকৈ এপ্লাই কৰিব। তাৰপাছত এতিয়া আহিছোঁ চিলেকশ্যন প্ৰচিডিউৰটো কেনেকৈ হ'ব। ফাৰ্ষ্ট পেজত আপোনাৰ ৰিটেন টেষ্ট হ'ব, তাৰপিছত ছেকেণ্ড পেজত আপোনালোকৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপৰা আৰু ষ্টেনোগ্ৰাফাৰ পোষ্টৰ কাৰণে ষ্টেনোটাইপিষ্ট টেষ্ট হ'ব। ইম্পৰ্টেণ্ট ডেটছলৈ আহিছোঁ, 27 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। তাৰপৰা তেনেকৈ লাষ্ট ডেটটো হ'ল 13 মাৰ্চ 2021 চন। ইয়াত চাই লওক ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টখন চাই ল'ব ধুনীয়াকৈ। তাৰপৰা এপ্লাই অনলাইন বুলি যিটো লিংক দিয়া আছে, তাত ক্লিক হেয়াৰ বুলি যিটো লিংক দিয়া আছে তাত গৈ ক্লিক কৰি আপোনালোকে ধুনীয়াকৈ ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। সো বন্ধুসকল আজিলৈ আহিছোঁ, আৰু ভিডিঅ' শেষ কৰাৰ আগতে আপোনালোকলৈ এটা মোৰ ৰিকুৱেষ্ট আছে, যিসকলে আমাৰ চেনেলক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাইণ্ডলি আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ দিয়ে যেন। সো আজিলৈ আহিছোঁ, লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।